এই মুহূৰ্তত মোৰ মনত কেইটামান বেছিক প্ৰশ্ন আহিছে। অসমৰ যে শেহতীয়া দুৰ্যোগ হ'ল, বানপানী হ'ল, তাত কনৰাড চাংমাৰ কিবা ভূমিকা আছিল নেকি? অসমৰ বানপানীৰ সময়ত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি লৈ পশ্চিমবংগ চৰকাৰে 10 কোটি টকা আগবঢ়োৱা বুলি শুনিছো। কনৰাড চাংমাই কিবা নয়া পইচা এটা দিছে নেকি? আচ্ছা, 1 টকাও দিব নালাগে, অসমৰ বিপদৰ সময়ত এবাৰ কনৰাড চাংমাই খবৰ ল'বলৈ আহিছিল নেকি? আচ্ছা, কনৰাড চাংমাক বাদ দিলো, কোনোবা খাচী ছাত্ৰ সন্থাই উজনি অসমলৈ গৈ কিবা অকমান সহায়ৰ হাত আগবঢ়াইছিল নেকি? ৰন্দীপ হুদা আহিব পাৰে, পাঞ্জাবী শিখ সমাজ আহিব পাৰে, উঠি আহিব পাৰে, গোটেই ভাৰতবৰ্ষৰ প্ৰতিটো প্ৰান্তৰ মানুহ। খাচীয়া কেইজন আহিছিল? বহুত হৈ গ'ল এই সম্প্ৰীতিৰ বাণী। সম্প্ৰীতিৰ বাণীত আওৰাই আওৰাই অসমীয়াই নাগাৰ মাৰ খাই আছে, এতিয়া অৰুণাচলীৰ মাৰ খাই আছে খাচীয়াৰ। অথচ ইচ্ছা কৰিলে উৰাই ঘূৰাই ক'ব পাৰো, প্ৰৰোচিত কৰিব খোজা নাই, এই গুৱাহাটীত দেখুৱাই দিব পাৰো, এতিয়া দেখুৱাব পাৰো সিহঁতৰ অৱস্থা কি কৰিব পাৰো। কিন্তু এই সম্প্ৰীতিৰ বাণী সীমাই সীমাই বহুত দেখুৱাই আছে তেওঁলোকে। আমি যদি গুৱাহাটীত যদি এতিয়া ইচ্ছা কৰো নহয়, তেওঁলোকৰ অৱস্থা কেনেকুৱা কৰিব পাৰো মই কৈছো, আপোনালোকক কথা দিছো। তথাপিতো আইন কানুন আৰু প্ৰশাসন সন্মান কৰো কাৰণে এই মুহূৰ্ততো বহুত খঙৰ মাজতো মনে মনে বহি আছো। এতিয়াও খানাপাৰালৈকে যোৱা নাই, যোৰাবাটলৈকে যোৱা নাই। কিন্তু সিদিনাখন আমাৰ গাড়ীবিলাক যেনেকে ভঙা দেখা পাইছো, সহ্যৰ সীমাৰ বাহিৰত হৈছে। এতিয়াও মানুহ ফাঁচি আছে। অসমীয়া মানুহক বাৰে বাৰে এনেকুৱা ধৰণৰ যি অত্যাচাৰ চলাই আছে, অসমক খাচীয়াই মাৰিব, নাগাই মাৰিব, অৰুণাচলে মাৰিব, অসমৰ মাজেদি পাৰ হ'ব, অসমখন বন্ধ কৰি দিলে তেওঁলোকৰ এণ্ট্ৰি পইণ্ট এটাও নাই। বয়কট মেঘালয়া টুৰিজিম লিখি দিয়ক, লিখি আপুনি ছচিয়েল মিডিয়াত প্ৰচাৰ চলাওক, ভাৰতবৰ্ষৰ প্ৰত্যেকখন ৰাজ্যৰ টুৰিষ্টে গম পাওক। কাৰণ তেওঁলোকৰ প্ৰাকৃতিক সৌন্দৰ্যৰ ওপৰত লাগাতকে বেছি অসমৰ মাজেদি মানুহ ওলাই গুচি যে গৈ আছে, অসমখনৰ মাজেৰে তেওঁলোকৰ তাত সোমাব লাগিব। অথচ অসমীয়াৰ ওপৰতে অপমান বাৰে 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 বাৰে। ভাৰতৰ প্ৰত্যেকখন ৰাজ্যৰ টুৰিষ্টে গম পাওক যে অসমৰ মাজেদি নহব, এলাও নকৰিম তেওঁলোকক। খানাপাৰাতে ধৰা হ'ব, গাড়ীৰ পৰা নমাই দিয়া হ'ব, অপমান কৰো, দৰকাৰ হলে যি হয় দেখা যাব। আমাৰ লগত যদি হৈছে আমিও কৰিম, এইটো আমাৰ কণ্ডিশ্যন হ'ব লাগে এই মুহূৰ্তত। আৰু ভাৰতৰ প্ৰত্যেকখন ৰাজ্য এই বস্তুটো বহুলভাৱে প্ৰচাৰিত হ'ব লাগে যে অসমীয়াক খাচীয়াই মাৰিছে, আৰু সেইকাৰণে অসমৰ মাজেৰে মেঘালয়ৰ কোনো টুৰিষ্টক পাৰ হ'ব দিয়া নহব, দেশেই হওক বিদেশেই হওক। কাৰোবাৰ ইচ্ছা আছে যাওক ওপৰত দি শ্বিলঙত লেণ্ডিং কৰক, নতুবা বাংলাদেশ হৈ ডাউকি দি সোমাওক। ইয়াত কোনো ৰাজনৈতিক চিষ্টেমৰ কথা মই ক'ব যোৱা নাই, ইয়াত কাৰো কথা ক'ব, এই মনৰ কথা, এজন অসমীয়াৰ স্বাভিমানৰ কথা মই কৈছো। এনেকে মাৰ খাই থাকিব নোৱাৰি, আমি চূণ লাৰা বাৰী নহয়। যেতিয়া দিল্লীত এই কাটা ড্ৰেছ পিন্ধি অপমানিত হয়, তেতিয়া নৰ্থ ইষ্টলৈকে মনত পৰি যায়, উই আৰ নৰ্থ ইষ্ট। তেতিয়া নটংগী কৰি এই পাহাৰৰ পৰা গৈ কিনে একো নাই, গতিকে তাতে নাপুৱাই পোৱা দিয়ে। আমিও দেখা পাইছো নহয় চিপিত কি চলে। আৰু তাৰ পাছত যেতিয়া কাৰোবাৰ কিবা হেৰি হয়, তাৰ পাছত উই আৰ নৰ্থ ইষ্ট, ষ্টেণ্ড বাই নৰ্থ ইষ্ট হৈ যায়। আৰু আজি অসমীয়াক অসমতে মাৰিব। চব বুজি পাইছো, মোক কোনোবাই এগেইনষ্ট কৰিলে কৰক, কিন্তু সেই যে ফেমিলিটোক যে গছকি গছকি কোবালে যে সৰু বাচ্চাকেইটা, তাৰ মাথাত ট্ৰমা সোমোৱা নাই নেকি সৰু বাচ্চাটোৰ? সি অসমীয়া হয়, কিন্তু এতিয়াও ধৈৰ্য ধৰি আছো। খাচে তামোল খাই খুব ভাল পায়, গোটাই গোটাই তামোল সোমাই দিম। এতিয়াও কৈছো, এতিয়াও মই ঘৰত আছো কিন্তু। আৰু যদি ওলাব লগা হয় ইয়াৰ পৰা, শান্তিপূৰ্ণ মহাত্মা গান্ধীৰ কামবিলাক নহব কিন্তু। ধন্যবাদ। অসম চৰকাৰে কিবা ব্যৱস্থা লয় নে নলয় নাজানো, কিন্তু খাচীয়াৰ এগেইনষ্টত ডাইৰেক্ট প্ৰটেষ্ট হ'ব লাগে। আৰু বয়কট, #বয়কট মেঘালয় টুৰিজিম বা #বয়কট মেঘালয়া সমগ্ৰ ভাৰতে, সমগ্ৰ বিশ্বই গম পাব লাগে। ইমান খাতিৰ পৰা নহব আৰু খাচীয়া 1.5 কোটি হিজৰাকেইটা। ধন্যবাদ।